বুঢ়া বা বুঢ়ী হোৱাৰ আগতে এইবিলাক কথা মনত ৰাখিবা, নহ'লে পিছত বহুত পস্তাব লাগিব। এই কাহিনীটো এজনী বোৱাৰীৰ হয়। বোৱাৰীজনীৰ শাহু আছিলে আৰু লগতে আইতা শাহু আছিল। আইতা শাহুজনী বুঢ়ী হোৱাৰ কাৰণে ভালকে খোজ কাঢ়িব পৰা নাছিল। শাহুজনীয়ে আইতাক শাহুজনীক বহুত কষ্ট দি আছিলে আৰু নতুন বোৱাৰীজনীয়ে এইবিলাক চাই সহ্য কৰিব নোৱাৰিছিল। আৰু যদিও শাহুজনীক কয় তেনেহ'লে ক'ব, তই কালি আহি মোক শিকাই আছ, মই তোৰ শাহু নে তই মোৰ শাহু। সেইকাৰণে বোৱাৰীজনীয়ে একো কোৱা নাছিলে। তেওঁ এটা উপায় বিচাৰিলে। সদায় কাম কাজ কৰি সেই আইতাক শাহুজনীৰ ওচৰত বহি আছিলে আৰু আইতাজনীৰ ভৰি মালিচ কৰি দি আছিলে। যেতিয়া বোৱাৰীজনীক সদায় আইতাৰ ওচৰত বহিবলৈ দেখিলে শাহুজনীক ভাল নালাগিলে। এদিনাখন শাহুৱে সুধিলে, বোৱাৰী, কিয় তুমি সদায় আইতাক শাহুজনীৰ ওচৰত বহি থাকা? বোৱাৰীজনীয়ে ক'লে, মা, মোৰ দেউতাই কৈছিলে শাহুৱেকৰ ঘৰত গৈ যোনে বয়সীয়া মানুহ সদায় তাৰ ওচৰত বহিবা, তাৰ পৰা শিক্ষা ল'বা, নীতি নিয়ম শিকিবা। আৰু ইয়াততো চবতকে বয়সীয়া আইতাই হয়, সেইকাৰণে সদায় মই আইতাৰ ওচৰত বহি থাকোঁ। মোৰ দেউতাই আৰু এটা কথা কৈছিলে, তাত আমাৰ ঘৰৰ নিচিনা নীতি নিয়ম নচলিব, সেইকাৰণে মই সদায় আইতাৰ ওচৰত বহি সুধো, মোৰ শাহুৱে আপোনাক কিদৰে যত্ন কৰে? বোৱাৰীৰ কথা শুনি শাহুৱে একেবাৰে চমকি গ'ল আৰু সুধিলে, আইতাজনীয়ে কি ক'লে? বোৱাৰীজনীয়ে ক'লে, তেওঁ মোক ভৰিৰে গুৰিয়াই মাৰে আৰু বহুত গালি দিয়ে। যদি এইবিলাক আচৰণ নকৰিলে হয় তেনেহ'লে মই সেৱা মানি আশীৰ্বাদ দিলো হয়। শাহুৱে ক'লে, বোৱাৰী, তেনেহ'লে তুমিও কি মোৰ লগত এনেকুৱাই কৰিবা নেকি? বোৱাৰীজনীয়ে ক'লে, মই এনেকুৱা ক'ব নিবিচাৰো, কিন্তু মোৰ দেউতাই কৈছিলে সদায় তুমি শাহুৱেকৰ নীতি নিয়ম মতে চলিবা। বোৱাৰীৰ কথা শুনি শাহুৱে ভয় খাই গ'লে। মই মোৰ শাহুৱেকৰ লগত যিদৰে কৰ্ম কৰিম ঠিক সেইদৰে মই মোৰ বোৱাৰীৰ পৰা ফল পাম। এদিনাখন শাহুৱে চাই পালে ঘৰৰ পিছফালে মাটিৰ বাচন পৰি আছে। শাহুৱে সুধিলে, বোৱাৰী, এইবিলাক মাটিৰ বাচন কোনে জমা কৰিছে? বোৱাৰীয়ে ক'লে, মোৰ দেউতাই কৈছিলে শাহুৱেকৰ ঘৰত গৈ তাৰে নীতি নিয়ম পালন কৰিবা। যেনেকুৱা তাৰে ডাঙৰ মানুহবিলাক কাম কৰি যাব, তুমিও সেই ৰাস্তাতে চলিবা। বোৱাৰীৰ কথা শুনি শাহুৱে চমকি গ'ল আৰু ক'লে, বোৱাৰী, তেনেহ'লে তুমিও কি এই মাটিৰ বাচনতে মোক খাবলৈ দিবা? মই কিয় দিম, মই ইয়াৰ নীতি নিয়ম পালনহে কৰিম। শাহুৱে ক'লে, বোৱাৰী, এইবিলাক ইয়াৰ নীতি নিয়ম নহয়, বুঢ়া বুঢ়ী মানুহক মাটিৰ বাচনত খাবলৈ নিদিয়ে। বোৱাৰীয়ে ক'লে, তেনেহ'লে কিয় দিয়ে আপুনি আইতাজনীক? শাহুৱে ক'লে, বাচন কোনে মাজিব সেইকাৰণে মই দিওঁ। বোৱাৰীয়ে ক'লে, ঠিক আছে, আজিৰ পৰা মই বাচন মাজিম, আপুনি আইতাজনীক আমাৰ কাঁহীতে খাবলৈ দিব। শাহুৱে ক'লে, ঠিক আছে, কোনো কথা নাই, এতিয়া যোৱা এই মাটিৰ বাচনখিনি পেলাই দিবা। সেইদিনাৰ পৰা আইতাজনীক একে ধৰণৰ কাঁহীত খাবলৈ দিয়ে। ইয়াৰ পিছত বোৱাৰীজনীয়ে এদিন চাই পালে সকলোৱে খোৱাৰ পিছত যিবিলাক খোৱা বাচে সেইবিলাক বুঢ়ী আইতাজনীক খাবলৈ দিয়ে। এদিনাখন বোৱাৰীজনী আইতা খাই থকাৰ অৱস্থাত চাই আছিলে। শাহুৱে সুধিলে, বোৱাৰী, তুমি কি চাই আছা? বোৱাৰীয়ে ক'লে, মা, মই চাই আছো ডাঙৰ মানুহক কিদৰে খাবলৈ দিব লাগে। শাহুৱে ভাবি আছে, যেতিয়া মই বুঢ়ী হৈ যাম তেতিয়া নিশ্চয় বোৱাৰীজনীয়ে মোক এনেদৰে খাবলৈ দিব। সেইকাৰণে শাহুৱে কথা বদলাই ক'লে, বোৱাৰী, আমাৰ ইয়াত এনেকুৱা নিয়ম নাই। বোৱাৰীয়ে ক'লে, তেনেহ'লে আপুনি কিয় আইতাক বাচি যোৱাখিনি খাবলৈ দিয়ে? শাহুৱে ক'লে, পিছত এই কাৰণে খাবলৈ দিয়া হয় যে আগত কোনে দিব। বোৱাৰীয়ে ক'লে, কোনো কথা নাই, আপুনি যদি আজ্ঞা দিয়ে কালিৰ পৰা আইতাজনীক মই আগতে খাবলৈ দিম। সেইদিনাৰ পৰা আইতাজনীক সদায় আগত খাবলৈ দিয়া হয়। এদিনাখন বোৱাৰীয়ে চাই পালে আইতাজনী গোটেই দিন ভঙা চিঙা বিচনাত পৰি থাকে। শাহুৱে সুধিলে, কি চাই আছা বোৱাৰী? বোৱাৰীয়ে ক'লে, মই ইয়াৰে নীতি নিয়ম চাই আছো যে বুঢ়া বুঢ়ী মানুহক কেনেকুৱা বিচনা দিব লাগে। বোৱাৰীৰ কথা শুনি শাহুৱেকে ভয় খালে, ক'বলৈ ধৰিলে, বোৱাৰী, এইবিলাক ইয়াৰে নীতি নিয়ম নহয়, কাৰণ আইতাজনীৰ বিচনাখন ভাঙি গৈছে, সেইকাৰণে এনেকুৱা অৱস্থা মই কালিয়ে নতুন বিচনা এখন আনি দিম। তাৰ পিছদিনাই আইতাজনীৰ কাৰণে নতুন বিচনা এখন আহি গ'ল। এদিনাখন বোৱাৰীজনীয়ে চাই পালে আইতাজনীয়ে পুৰণা ফাটি যোৱা কাপোৰ পিন্ধি আছে। শাহুৱে সুধিলে, বোৱাৰী, কি চাই আছা? বোৱাৰীয়ে ক'লে, মা, মই চাই আছো ইয়াতে বুঢ়া বুঢ়ী মানুহক পুৰণা আৰু ফটা চিটা কাপোৰ পিন্ধিবলৈ দিয়া হয়, কাৰণ মোৰোতো ইয়াৰে নীতি নিয়ম পালন কৰিব লাগিব। শাহুৱে ভয় খাই ক'লে, বোৱাৰী, পুৰণা আৰু ফটা কাপোৰ পিন্ধা ইয়াৰে নীতি নিয়ম নহয়, আইতাজনীক নতুন কাপোৰ দিয়া হয়। কাপোৰবিলাক পুৰণা হৈ গৈছে, সেইকাৰণে এনেকুৱা লাগিছে। চিন্তা কৰিব নালাগে, মই কালিয়ে আইতাৰ কাৰণে নতুন কাপোৰ আনি দিম। সেইদিনাৰ পৰা আইতাক নতুন কাপোৰ দিয়া হ'ল, নতুন বিচনা দিয়া হ'ল। সেই ভাল আৰু বুদ্ধিমান বোৱাৰীজনীৰ কাৰণে আইতাৰ জীৱন ধুনীয়াকৈ পাৰ হৈ গ'ল। সেই বোৱাৰীজনী যদি বুদ্ধিত কাম নকৰাকৈ শাহুৱেকক উপদেশ দিলে হয় তেনেহ'লে কি তেওঁৰ শাহুৱেক বোৱাৰীজনীৰ কথা মানিলে হয়নে? কেতিয়াও নামানিলে হয়। কথাৰ প্ৰভাৱ কেতিয়াও নপৰে, আচৰণৰ প্ৰভাৱ পৰে।
সেইকাৰণে মনত ৰাখিব, যেনেদৰে আপুনি আচৰণ কৰি যাব সেইমতে নীতি নিয়ম বনি যাব। বেলেগৰ লগত বেয়া আচৰণ কৰাৰ পাছত নিজৰ লগত ভাল হ'ব বুলি আশা কৰিব নালাগে, কাৰণ যেনেকুৱা কৰ্ম কৰি যাব ফল সেইমতে পাই যাব। আমি বুঢ়া বুঢ়ী মানুহক যদি যত্ন আৰু সন্মান নকৰোঁ তেনেহ'লে আমাক কোনে কৰিব? আমি কি সদায় এনেকুৱাই থাকিম নেকি? এদিন চবেই বুঢ়া বুঢ়ী হ'ব লাগিব। এনেকুৱাতো হ'ব নোৱাৰে যে আপুনি কেতিয়াও বুঢ়া বুঢ়ী নহ'ব। আমি যেনেদৰে বেলেগৰ লগত আচৰণ কৰোঁ আমাতকৈ সৰুবিলাকতো আমাৰ পৰাই শিক্ষা লয়। আজিৰ কাৰণে নমস্কাৰ।